হেল্ল' হাই বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ শিৱশকী আৰু অন্য এটা ব্লগলৈ। আৰু কালি আমি বাহঁতৰ ঘৰলৈ আহিলোঁ বেলতলা ভেটাপাৰা শংকৰনগৰ। তাৰপিছত এতিয়া আমি আহি আছোঁ নগাঁও। এতিয়া ভিনদেউৱে ড্ৰাইভিং কৰি আছে। নগাঁও চাপৰমুখ হয়। তাৰপিছত এয়া ল'ৰা শুই আছে মাইনাবা, আৰু মাইনাবা 7টা বজাতে অহা মানুহ। মাইনাবাৰ কাৰণে আমি আহিছোঁ 10:30 বজাত। ৰিকি ঘৰলৈ আহি আছা, কেনেকুৱা লাগিছে? দেহা শুলে? সকলোকে 25 তাৰিখৰ আমাৰ ৰিয়াঞ্চিৰ যি বাৰ্থডে পতা হৈছে তাৰ কাৰণে সকলোকে নিমন্ত্ৰণ জনালোঁ। আৰু বৰ্তমান দেহা শুই আছে। কিন্তু কোন জেগা পালোহি এতিয়া? জাগিৰোড। আৰু জাগিৰোডৰ চিতাজখলতে চাহ খাব লাগিব। ক'ত আছে চিতাজখল? অঁ, জাগিৰোড পাৰ হৈ পাই ন চিতাজখলত? চিতাজখলত আমি চাহ খাম। বহুত ধুনীয়া চাহ পালোঁ। ঠিক আছে, তেন্তে আৰম্ভ হৈছে ভিডিঅ'টো, চাই থাকক সকলোৱে। এতিয়া কি প্লেনিং চেঞ্জ হ'ল? চিতাজখলত নহ'ব? ভোক লাগিছে, এতিয়া বেছিকৈ জোৰকৈ ভোক লগাৰ কাৰণে এতিয়া আমি খাম জাগিৰোডতে। জাগিৰোড কি দেহা কি খাবা? ল'ৰাক পৰঠা খাব লাগে। পৰঠা চাহ এতিয়া জাগিৰোডত পোৱা যাব। চাওঁ তেনেহ'লে জাগিৰোডত ক'ত ভাল হোটেল আছে। জৈন হোটেলতে এতিয়া খোৱা যাব। এতিয়া দেখা যাওক কেনেকুৱা হয়। জৈন হোটেল। আমাৰ দেহা শুলে দেখোন। এনেকৈ লৈ আহা ভালকৈ, লাহেকৈ উলিয়াবা। ধৰিব লাগিবনে? কি ক'বা? কিনো ক'ম আৰু, খানা অৰ্ডাৰ দিয়া হ'ল। আমাৰ বায়ে খাব ধোচা, ভিনদেউ আৰু ল'ৰাখিনি দিয়া হৈছে পৰঠা, আৰু আমি খাম চাহ আৰু মিঠাই। আৰু এইবাৰ আহি গ'ল খানা, এয়া পৰঠা। আৰু দুইজন বাপেক পিতাক এতিয়া বৰ্তমান পৰঠা খোৱাত ব্যস্ত। এয়া মায়ে ফোন মাৰি আছে। আৰু এয়া আহি গ'ল মাইনাবাৰ কাৰণে ধোচা। আৰু আজি বায়ে খাব ধোচা, চাউথ ইণ্ডিয়ান ফিলিংছ ল'ব ধোচা খাই। আৰু আমাৰ বাবেও চাহ আৰু মিঠাই অৰ্ডাৰ দিয়া আহি গ'ল। চ' এতিয়া আমি খোৱাত ব্যস্ত। চ' খাই লওঁ তেনেহ'লে, খাই লওঁ আকৌ পুনৰ জাৰ্ণি আৰম্ভ হ'ব। ধুনীয়াকৈ ধোচা পৰঠা খালোঁ, আৰু ৰিকিয়ে মিঠাই ল'লে ঘৰলৈ। আৰু আমাৰ দেহা শুয়ে থাকিলে, গমেই নাপায় একো। ঠিক আছে, যাব ওলালোঁ এতিয়া। বাপৰে, অলপ দেৰি ৰখি দিয়াৰ লগে লগে বিৰাট গৰম। বা দেহা সাৰ পাই গৈছে দেখোন। তুমিতো শুয়ে থাকিলা, আমিতো খালোঁ, মামাম খালোঁ। হা, দাদাই খালে মামাম, তুমিতো শুই থাকিলা, গমেই নাপালা। কি চাই আছে? লেটছ গো। আকৌ আমাৰ জাৰ্ণি আৰম্ভ হ'ব চাপৰ মুখৰ বাবে ন। পিছফালে গ'ল আৰু ল'ৰা আগফালে আহিলে, কিয়নো বমি বমি ভাৱ হৈ আছে। আৰু এইফালে আমাৰ কালি কি হৈছিলে কাহিনী কৈ আছে। কি হ'ল ৰিকি কালি? ৰিকি কি হ'ল কালি ৰাতি? আমাৰ বা বিৰাট ক্ষীণ, শ্লিম হৈছে আগতকৈ। কি হ'ল কালি ৰাতি? ছোৱালী আৰু ইয়াৰ ভিনদেউৱে বাক জোকাই আহিছে। কেনেকুৱা লাগিলে ধোচাটো খাই পেলাই? কেনেকুৱা লাগিলে? ভাল লাগে ন? আৰু এয়া বৰ্তমান গৰমৰ দিন, আৰু আমাৰ দেহাক লাগে বৰ্তমান খাবলৈ পানী। চ' অলপমান পানী লৈ লওক। বা এইটোতো পেপচিহে দিলা তাইক, চেঞ্জ কৰা এইটো, পানী দিয়া, পেপচি খাব নালাগে। কিবা মই শিকাম নেকি? কোৱা, ব্লগত কিবা এটা কোৱা। কিবা এটা যে মোৰ গা বেয়া, এতিয়া গৈ আছোঁ আমি, আগত গৈ আছোঁ, এইটো কোৱা। মই ইফালে চাই কোৱা, চাপৰমুখ গাটো ভাল নহয়, ঘুমি ঘুমি লাগি আছে। যদিও চিতাজখলত আমাৰ একো খোৱা নহ'লে, তথাপিও চিতাজখলৰ পৰা আমাৰ ৰিকিয়ে গাখীৰ আনিলেগৈ গৈ পেলাই। চাওঁ, এইটো বা থৈ দিয়ক ভিতৰলৈ। কৈছে ভিনদেউৰ কাৰণে তামোল। দেখা কিবা লাগিব নেকি? একো নালাগে। আৰু এতিয়াৰ পৰা আমাক ইয়াত কিমান সময় লাগিব? আৰু 45 মিনিটমান লাগিব পাওঁতে চাপৰ মুখ। 45 মিনিটমান লাগিব। আমি জাপি কিনি আনো, দেখাইছে। উঠি উঠা। আৰু আমাৰ অসমৰ যি বাঁহৰ আৰু বেতৰ যি সঁজুলি হাতেৰে তৈয়াৰ কৰা হয়, এই বাঁহৰ আৰু বেতৰ সঁজুলি কেৱল অসমতেই নহয়, ভাৰতবৰ্ষতেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত এয়া আৰু এইবিলাক 900 টকা ন? প্ৰসিদ্ধ। আৰু বিশেষকৈ স্পেচিয়েলি আমাৰ যি জাতীয় সম্পদ জাপি, এই জাপি বিশ্বতে 1800 টকা। বিখ্যাত।
আৰু ইয়াৰ জাপি এটা ল'বৰ কাৰণে এইটো আহিলোঁ। কিবা এইটো মানে ইঞ্চি লৈ পেলাই দামটো বেলেগ বেলেগ ন? এইটো অঁ এতিয়া জাপি বহুত দাম আছে। ফাইনেলি এটা এতিয়া জাপি লোৱা হ'ল আৰু মাইনে বাই এটা কিবা লৈ আছে এইফালে। আমাৰ দেহাৰ বাৰ্থডে হেৰিয়ত সজাবৰ কাৰণে এটা জাপি ল'লোঁ ইয়াৰ পৰা। দাম হ'ল 450, 450 টকা। অসমৰ গৌৰৱ জাপি। এতিয়া হাতৰ বিদ্যা আচলতে কিমান ধুনীয়া সুন্দৰভাৱে বনাই ৰাখিছে এইবিলাক চব বস্তু হাতেৰে বনোৱা। ব'লা 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 ঘৰ যাব লাগে। কি লাগে তোমাক? কি লাগে তোমাক? কি দেখাই আছে? জাকৈ খালৈ দেখাই আছে। হ'ব দিয়া আহা আহা যাওঁ আহা। চ' এটা জাপি আৰু বিৰাট হাতেৰে ধুনীয়া বনোৱা বস্তু বনাই দিছে ন কিছুমান দেহা? বস্তু ল'লোঁ আৰু এতিয়া এই বেতৰ কি কয় চোফাৰটো ল'বলৈ মন আছে, সেইটো ল'ব লাগিব আহিলে কেতিয়াবা। বেতৰ চোফাটো অঁ বেতৰ চোফা আৰু বাঁহাত তাতে মানে বেতেৰে বনোৱা যে বহুত ধুনীয়া মানে। অঁ ঠিক আছে, যি কি নহওক জাপি এটা ল'লোঁ আৰু সৰু সুৰা কিছুমান বাঁহৰ বস্তু ল'লোঁ আৰু এতিয়া গৈ আছোঁ চাপৰ মুখ। আৰু এতিয়া আমি পালোঁহি এতিয়া চাপৰ মুখ ৰহা। কলেজীয়া ষ্টুডেণ্টবিলাক দেখি আমাৰ বা আৰু ৰিকিৰ কিছুমান অতীজৰ কথা মনত পৰিছে। ইয়াতে আহি আমি ভাল পাই থকা অৱস্থাত প্ৰেম হওক কৰি থকা অৱস্থাত আহি লগ কৰিছিলোঁ আৰু যি কি নহওক ফাইনেলি আহি পালোঁহি ৰিকিহঁতৰ ঘৰ। এয়া হ'ল চাপৰ মুখ। ফাইনেলি আহি পালোঁহি আমাৰ ধীমন আৰু ৰিয়াঞ্চি মোৰ কলিজাৰ মামায়েকৰ ঘৰ আৰু এইটোৱে হৈছে আমাৰ ৰিকিহঁতৰ ঘৰ। আৰু ইয়াত আহি সঁচাকৈ ভালেই লাগে কিয়নো এইটো ৰিকিহঁতৰ ঘৰ আৰু অপজিট ছাইডে আছে কপিলী নদীখন, যিটো বিৰাট এটা সুন্দৰ পৰিৱেশ, সঁচাই বিৰাট ভাল লগা। ৰিকি আনন্দতে আগে আগে গৈ আছে। ফাইনেলি আহি পেলাই পাই গ'লোহি আমি চাপৰ মুখ। নমাহ দেহা অঁ দেহা পাই গ'লহি ফাইনেলি। আহা 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 আহা। ক'ত পালোহি দেহা? মামা ঘৰ পালোহি। মামা ঘৰ হা চাইছে আপোনাক আহি পাই এতিয়া বন্ধু লগ পাই গ'ল আমাৰ ধীমনে ন লিমনক। অঁ ইয়াত লিমনক চকলেট লোৱা লোৱা। অঁ বস্তুখিনি নমাই লওঁ। এইখিনি ধৰাচোন। ঠাণ্ডা বাৰু বতৰত। ক'ত গ'ল মা? বা ঘৰৰ পৰা ধুনীয়াকৈ সজাই থৈছে দেখোন। এইখিনি ৰেখি বেগটো লোৱা। এইবাৰ ছোৱালী এবাৰ মামীয়েক আৰু আইতাকৰ কোচত। আইতাক পাই গ'ল এতিয়া। আহিম কাৰণে মাহঁতে মাংস আনিছিলে, এতিয়া ছাগলী মাংস আধা মায়ে বনাই আছিলে আৰু এইখিনি ফিনিচিং দিছে মাইনা বায়ে। এতিয়া এইটোত নহ'ব নহয়, চাৰ্জাৰ নাই নহয়। আৰু এতিয়া 4টা বাজিলে আৰু এতিয়া দেহাক এৰি থৈ এতিয়া আমি যাবগৈ লাগিব। দেহা কি হৈছে? অঁ দেহা তোমাক এৰি থৈ যাবলৈ বেয়া লাগিছে দেখোন। এতিয়া মই কেনেকৈ থাকিম এৰি পেলাই তোমাক? আৰু মই আজি যামগৈ, আকৌ আহিম 24 তাৰিখে। চ' 24 তাৰিখলৈকে দেহাক বহুত মিছ কৰি থাকিম। এয়া ছোৱালীক লৈ ৰখি আছোঁ। ভালনে? আৰু এয়া আমাৰ যিটো দা ছোৱালীৰ পেণ্ডেলৰ কাৰণে বস্তু লৈ আনিছে এইফালে এইবিলাক। ক'ৰ পৰা আহিলে? মই তোমাৰ হেৰি গ'লোঁ, কিবা ৰহা গ'লোঁ। অ'কে লগ পাম বাৰু। ঠিক আছে দিয়া। আৰু ইয়াতে মানে যি 2-4জন মানুহ মাতিছোঁ তেওঁলোকক বহিবৰ কাৰণে খোৱাবৰ কাৰণে যিটো সুবিধা লাগে সেইখিনিৰ কাৰণে পেণ্ডেলটো অকণমান অকণমান দিয়াৰ ব্যৱস্থা হৈছে। কিন্তু ভিতৰত দিলে খোৱা আৰু এইখিনি বস্তুখিনিৰ কাৰণে অলপ অসুবিধা হোৱাৰ বাবে এইটো ব্যৱস্থা কৰা আমাৰ হৈছে। দেহাৰ 25 তাৰিখৰ পেণ্ডেলৰ কাৰণে বস্তু আনি আছে মানুহে। তুমি গৈছা নেকি? অঁ 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 দেহাক মাতাচোন তোমাৰ ওচৰলৈ যায়নে চাওঁ। আমাৰ বৰমা মাতকচোন যায়নে আমাৰ ওচৰলৈ? নাযায় দেউতাই কৈছে নাযায়। এইবাৰ বৰষুণ পৰিছে ন টুপটুপকৈ। আৰু যোৱাৰ আগতে আমাৰ মেল বহিছে চোতালত বহি এইফালে বাবা দা মাইনা বা আমাৰ যাব হ'ল আৰু মা হয় দেহা
হৰি কৰি দিয়া আইতাক হৰি কৰি দিয়া অঁ মোক এখন এতিয়া দেহা এৰি থৈ যাবলৈ বেয়া লাগিব মোৰ দেহা কেনেকৈ এৰি থৈ যাম তোমাক আহি পেলাই পূৰা হেপী আৰু থাকিবা আৰু তাৰ কালিৰ পৰাই মন ভাল সঁচাই বহুত দুখ লাগিব এতিয়া মোৰ ৰিয়াঞ্চিক এৰি থৈ যাবলৈ নেযাওঁ কৰি দিয়া টাটা দি দিয়া টাটা এতিয়া আমি যাবলৈ ওলালোঁ দেখা যাওঁ বাই বাই বাহঁত থাকক যাহা যাবা নি আমাৰ লগত এতিয়া থৈ পেলাই আকৌ যামগৈ এতিয়া গুৱাহাটী আৰু আকৌ আহিম আমি 24 তাৰিখে ত' দেহাক বহুত মিছ কৰি থাকিম এতিয়া বাই বাই লগ হওক বা বাই 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 বেয়া মই চাম বাই আৰু কি বাই এইফালে ভালকৈ থাকিবা ছোৱালীক চাবা অঁ ঠিক আছে দিয়া বাই বাই আৰু ইয়াৰ ৰিকিহঁতক থৈ পেলাই আমি যাবলৈ ওলালোঁ গুৱাহাটী মই যাম VIP মোৰ ডিউটি আছে দুদিন আৰু দুদিনৰ পিছত আকৌ পুনৰ আহিম 24 তাৰিখে আৰু এতিয়া টাইম হৈ গ'ল বাই বাই টাটা বাই বাই চাপৰমুখ দুদিনৰ পিছত আকৌ পুনৰ আহি আছোঁ মোৰ ৰিয়াঞ্চিৰ বাৰ্থডে আৰু আমাৰ যাত্ৰা শুভ হওক যাতে কৃষ্ণ সকলোকে ধন্যবাদ